মুৰাজাৰৰ চৌধুৰী বজাৰস্থিত মকবুল আহমেদ মক্স একাডেমীত আয়োজিত চিৰাতুন নবী অনুষ্ঠানত কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয়। মকবুল আহমেদ মক্স একাডেমীত আয়োজিত চিৰাতুন নবী অনুষ্ঠানত বহু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা দেখা যায়। কিৰাত, গজল, কুৰাণ পাঠকে ধৰি প্ৰতিটো কাৰ্যসূচীত অংশ লয় একাডেমীৰ শিক্ষাৰ্থীয়ে। মকবুল আহমেদ মক্স একাডেমীৰ শিক্ষাৰ্থীৰ বহু সংখ্যক অভিভাৱক উপস্থিত হয় একাডেমীৰ চিৰাতুন নবী অনুষ্ঠানত। একাডেমীৰ শিক্ষাৰ্থীৰ কিৰাত, গজল, কুৰাণ পাঠে জীপাল কৰি তোলে একাডেমীৰ চৌহদ। First of all, I thanks to Almighty Allah Subhanahu wa Taala. Then I thanks to all of you. আপোনাৰ কোৱা কথাখিনি মই ক'ব বিচাৰোঁ যে আজি আচলতে আমাৰ প্ৰফেট সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মানে সিৰতৰ ওপৰত আমি মকবুল আহমেদ মাৰ্কাজ একাডেমি ইংলিছ মিডিয়াম স্কুলত এখন মানে প্ৰগ্ৰাম পাতিছোঁ য'ত আমাৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ অভিভাৱকসকলক আমি আহ্বান জনাই আমন্ত্ৰণ কৰিছোঁ, তেখেত আহিছে। ইয়াত প্ৰফেট সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চাৰিত্ৰিক বিষয়ৰ ওপৰত মানে আলোচনা হ'ব। এই চাৰিত্ৰিক বিষয়খিনি কেনেদৰে তেখেতে মানে আমাক শিকাই থৈ গৈছে, আনুষ্ঠানিক শিক্ষাখিনি দি থৈ গৈছে, অনানুষ্ঠানিক শিক্ষাখিনি দি থৈ গৈছে। এইখিনি যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিকিব পাৰে, শিকি আমাৰ সমাজখনত যাতে প্ৰফেট সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চৰিত্ৰৰে প্ৰফেট সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আদৰ কৰে আদৰ্শিত হৈ সমাজখন যাতে এটা উন্নত ধৰণৰ সমাজখন গঢ়িব পাৰে, শিক্ষাৰ ফালৰ পৰা, সামাজিক ফালৰ পৰা, অৰ্থনৈতিক ফালৰ পৰা, চাৰিওফালৰ পৰা যাতে উন্নত হ'ব পাৰে, সেইকাৰণে আমি আজি এটা প্ৰফেট সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত এখন প্ৰগ্ৰাম পাতিছোঁ। তাত আমাৰ বহু ছাত্ৰ ছাত্ৰীসকল উপস্থিত হৈছে আৰু আমি বহুত গ্ৰেণ্ড ছাকচেছ আজি মানে দেখিব পাইছোঁ। Nowadays the nature of the Prophet Muhammad sallallahu alaihi wasallam, now the society is going to the astray, therefore need to be improved. Inshallah, the rule shown by the Prophet Muhammad sallallahu alaihi wasallam surely and certainly is the right way. His education policy, his economic policy, his social policy, as well as respected principles are told about this. And inshallah, if we follow the path of the Prophet sallallahu alaihi wasallam, his ideology, inshallah, sure and certain, once in future prospect, the future prospect will definitely bounce back in the right path.